নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ, 14 বছৰ তলৰ কিশোৰীক বিয়া কৰা সকলে নাপাব জামিন। 14 বছৰ ওপৰত কিশোৰীক বিয়া কৰা সকলে জামিন পাব। বাল্য বিবাহলৈ কোনে অপচন্দ কৰা নহ'ব। কঠোৰতকৈ কঠোৰ হোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ দ্বিতীয়টো খবৰ, এতিয়ালৈ 211 জন বাল্য বিবাহ কৰোৱা গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ অভিযান নিৰৱচ্ছিন্নভাৱে চলিব। 2026 চনৰ নিৰ্বাচনলৈ চলি থাকিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে অভিযানলৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ তৃতীয়টো খবৰ, পিতৃ মাতৃৰ সেৱাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ছুটি। অহা 9 আৰু 10 ফেব্ৰুৱাৰীৰ লগতে 11 আৰু 12 ফেব্ৰুৱাৰীৰ ছুটি লাভ কৰিব। চৰকাৰী কৰ্মচাৰীৰ লগতে মন্ত্ৰী বিধায়কেও লাভ কৰিব এই ছুটি। যোৱা বছৰৰ পৰা ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক প্ৰদান কৰা হৈছে ছুটি। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰা মাতৃ-পিতৃ বন্দনা। মাতৃ-পিতৃ-বন্দনা.assam.gov.in ৱেবছাইট যোগে ছুটিৰ বাবে কৰিব পাৰিব আবেদন।